Hi guys, সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই ভাবিলো যে এটা ডেইলি ভ্লগছ দিও যেহেতুকে মোৰ তেনেকৈ ডেইলি ভ্লগছ দিয়া নাই কাৰণ মই ডেইলি ভ্লগছ বনাবলৈ তেনেকৈ সুবিধাই নাপাওঁ সময়ও তেনেকৈ নোলায় যেহেতুকে মিষ্টাৰ বা এনেকৈ দোকান পোহাৰ এইবোৰতো থাকেই লগতে ঘৰুৱা কাম-কাজবোৰ অকলে চম্ভালিব লাগে আৰু ল'ৰাটোৰ লগত থাকে সিও ইমান এটা বুজা হোৱা নাই সেইবাবে মোৰ অলপ প্ৰবলেম হয় ডেইলি ভ্লগছ দিবলৈ কিন্তু আজি এতিয়া 1টা বাজি গৈছে বাৰু কিন্তু সি এতিয়া শুই আছে সেইকাৰণে মই ভাবিলো বলকচোন এটা ডেইলি ভ্লগছ ষ্টাৰ্ট কৰো আৰু এতিয়া মই মোৰ ভ্লগছত ভাবিলো সি যেটো শুই আছে সেইকাৰণে অলপ কৰ্দৈ টেঙা আচাৰ বা জেলি তেনেকুৱা আৰু কিবা এটা বনাম কৰ্দৈ টেঙা পাৰি আনো যেহেতু মোৰ এইটো এটা ৰেন্টেল হাউস হয় কিন্তু মই সন্মুখত আমাৰ হাউসৰ সন্মুখত কৰ্দৈ টেঙা এজোপ আছে ধুনীয়া দুজোপেই আছে আৰু সেই দুজোপৰ ভিতৰত কোনটোত সুবিধা পাওঁ লৈ আনো আৰু বলকচোন আৰু এয়া মই দৰজা এফালে খুলিছো আমাৰ এইটো যেটো ৰেন্টেল হাউস এই ৰেন্টেল হাউসটোৰ 3টা পাৰ্ট আছে এয়া এইটো আমাৰ এইটো এটা আৰু এইটো এটা আমাৰ বাহিৰৰ পৰিৱেশ বাহিৰত বহুত বেছি ৰ'দ এয়া একদম পুৰা সেউজীয়া আৰু মই এতিয়া গৈ আছো কৰ্দৈ পাৰিবলৈ এয়া এইজোপ ইমান ধুনীয়া সাগৰ ফেনা বুলি কয় এডাল একদম ৰুমৰ লগতে আছে ধুনীয়া এইডাল আৰু এয়া পাই গলোহি কৰ্দৈ টেঙাৰ তলি ভয় লাগে দুপৰীয়া সময় সাপ থাকে বুলি মোৰ বৰ ভয় লাগে কিন্তু এয়া একদম পুৰা কৰ্দৈ লাগিছে এয়া চাওকচোন এয়া কিন্তু ইয়াৰে ভিতৰত মই কেইটামান পকা কৰ্দৈ পাৰিম কৰ্দৈজোপ চাপৰ হয় মই হাতেৰেও ছিগিব পাৰো পুৰা লাগি আছে এইফালে এইগিটা বহুত ধুনীয়া হ'ব খাবলৈ মই পাৰি লওঁ নোৱাৰিলো এয়া 3টাই ললো আৰু বহুত গৰম বাহিৰত ৰ'দ এয়া এইডাল আমাৰ শুকলতি গছ এয়া ঔষধি গছেই হয় আৰু আপোনালোকক দেখাই থাকিম এইডাল ধুনীয়া জলকীয়া এয়া লাগি আছে ৰঙা ৰঙা ধুনীয়া আৰু এইডাল হৈছে ব্ৰাহ্মী এইডাল মই ৰুইছো ব্ৰাহ্মী শাক আৰু এতিয়া মই গৈ আছো এইকেইটা জেলি বনাম আহিলো এবাৰ ৰুম পালোহি আৰু এয়া এইকেইটা এতিয়া জেলিৰ কাৰণে বনাই লওঁ আৰু এইকেইটা প্ৰথমতে মই এতিয়া ভালকৈ ধুই লম যেহেতু বাহিৰৰ পৰা লৈ আহিছো তাৰ পিছত আপোনালোকক দেখাই থাকিম এয়া কৰ্দৈ আনিলো আৰু এতিয়া ধুনীয়াকৈ ধুই আজৰি আৰু এতিয়া ইয়াত ধুনীয়াকৈ কাটি এই যে এইফালে এইডাল ধুনীয়াকৈ কাটি দিব লাগিব এইকেইটা কাটি পেলাই এইকেইটা মই এতিয়া অলপ বইল কৰি ল'ম আৰু এইকেইটা বইল কৰি হোৱালৈকে আপোনালোকক আৰু এটা বস্তু মই দেখাই আছো এইকেইটা বইল দিছো আৰু ইয়াতে অকণমান মই নিমখ দি দিছো বইল কৰোঁতে আৰু এতিয়া এইখিনি বইল হোৱালে আপোনালোকক আৰু এটা বস্তু মই ধুনীয়াকৈ দেখাই আছো অকল মই যে কৈছিলো সেইখিনি হোৱালৈকে আৰু এটা বস্তু দেখাম বুলি তেন্তে চাওকচোন এয়া বুট কেইটামান মই তিয়াই থৈছিলো ৰাতিপুৱাতে এয়া ইয়াতে অলপ আদা দি লৈছো আৰু এইখিনি মই এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম ফাইনেলি এয়া গ্ৰাইণ্ড কৰি হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ ডিছ এখনতে উলিয়াই লৈছো গোটেইখিনি মোৰ ফাইনেলি এয়া পিঠা ৰেডি হৈ গৈছে আৰু এয়া এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া ৰিফাইন দি দিছো ৰিফাইন দিয়াৰ পিছত ৰিফাইনটো প্ৰায় গৰম হৈছে আৰু এতিয়া মই লাহেকৈ এটা এটাকৈ এয়া দি দিছো
কৰ্দৈকেইটাও প্ৰায় হৈছে আৰু এইকেইটা মই লাহেকৈ নমাই ল'ম কৰ্দৈকেইটা ধোঁৱা ওলাই আছে কিন্তু বেছি কৰ্দৈ নহ'ল জাষ্ট মই অলপ খাবলৈ আৰু ভাতৰ লগতে হওক বা এনেও ৰুটিৰ লগতো খাই বহুত বেছি ভাল পাওঁ সেইবাবে তিনিটাহে হ'ল যিহেতুকে এনেই অলপ জাষ্ট বনাই লৈছোঁ আৰু ইয়াতে মই অকণমান চেনি এড কৰিম কিন্তু মিঠৈ থাকিলে বেছি ভাল হয় গুড় মিক্স কৰিলে খাই বেছি ধুনীয়া লাগে কিন্তু বাট এতিয়া গুড়টো নাই মোৰ ওচৰত যিহেতু সেইবাবে মই এতিয়া বৰ্তমান খাবলৈ চেনিকে এড কৰিম আৰু এয়া অলপ সৰহকৈ দিছোঁ আৰু অকণমান স্লাইট নিমখ দি দিম এয়া অকণমান স্লাইট নিমখ আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'ম তো বহুত বেছি একদম ঘামি গৈছোঁ কিন্তু এয়া মোৰ জেলিখিনিও হৈ গ'ল অলপমান টেষ্ট কৰোঁ কেনেকুৱা লাগিছে কৰ্দৈটো এনেও ভালেই লাগে বাৰু খাই টেঙা হয় কিন্তু চেনিখিনি দিছোঁ মিঠা হ'ব লাগে কিন্তু মই ভালকৈ সানিব পৰা নাই মানে খুব বেছি গৰম হৈ আছে সেইকাৰণে ভালকৈ যেতিয়া খানি একদম পুৰা পিটিকা কৰি ল'ম নিশ্চয় ভাল লাগিব আৰু আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে কাৰণ থাওকতে হোৱাকৈ আৰু লগতে এই জাষ্ট যিটো মই বনালোঁ বুটৰ পিঠা ইয়াতে মই নহৰু দিয়া নাই নহৰুটো খাই ভাল নালাগে যিটো এইটো যদি মই ভাতৰ লগত খাবলৈ বনালোহেঁতেন তেতিয়া মই ইয়াতে নহৰু দুফুটামান এড কৰিলোহেঁতেন কিন্তু যিহেতু মই ভাতৰ লগত নাখাওঁ চাহৰ লগতহে খাম সেইবাবে মই ইয়াত নহৰুটো এড কৰা নাই কাৰণ চাহৰ লগত খালে নহৰুটো এড কৰিলে পাছত মুখখন ভাল নালাগে চ' এয়া জাষ্ট আদা অলপ দিলোঁ আৰু নিমখ অলপ দিলোঁ দি মিক্স কৰি ফ্ৰাই কৰি দিলোঁ কিন্তু এতিয়া আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব সেইবাবে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ আৰু প্লিজ লাইক কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে আৰু মই আগতো কৈছোঁ যে মোৰ তেনেকৈ ডেইলি ভ্লগছ কৰাই নহয় কাৰণ সময় তেনেকৈ নাপাওঁ আৰু যিখিনি সময় পাওঁ ল'ৰাটোৰ লগতে থাকে তাৰ কাৰণে অলপ প্ৰব্লেম পাওঁ সি ইমান ভালকৈ বুজা হোৱা নাই সেইবাবে সি অলপমান মোক ডিষ্টাৰ্বো কৰে আৰু বহুত দুষ্ট কচু সেইবাবে আৰু এতিয়া ভিডিঅ' বনাইছোঁ সি শুই আছে আৰু তাৰ চল চাই মই ভিডিঅ'টো বনাইছোঁ আৰু খাবলৈও মন গৈ আছিল যিহেতু বুটখিনি তিয়াই থৈছোঁ বনাই দিলোঁ আৰু সদৌ শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ